আৰম্ভণিতে আপোনাক এটা অনুৰোধ কৰিছোঁ। এই পৃথিৱীত সকলোৰে সৈতে ভাল হৈ থাকিবলৈ আপুনি চেষ্টা নকৰিব। আপুনি বিচাৰিলেও এই পৃথিৱীত সকলোৰে ওচৰত ভাল হৈ থাকিব নোৱাৰে। আজি পৰ্যন্ত সেইটো কোনেও পৰা নাই আৰু আপুনিও নোৱাৰে। যদি সৎ হ'বই বিচাৰে, যদি ভাল মানুহ হ'বই বিচাৰে, তেন্তে নিজৰ ওচৰত হওক, নিজৰ পিতৃ মাতৃৰ ওচৰত হওক। কিছুমান কথা, কিছুমান আদৰ্শ মানি চলা উচিত। তাৰ মাজৰ এটা আদৰ্শ হৈছে বন্ধুৰ সৈতে কেতিয়াও বিশ্বাসঘাতকতা নকৰিব। কেৱল সিমানেই নহয়, বিশ্বাসঘাতকৰ সৈতেও কেতিয়াও বন্ধুত্ব নকৰিব। নিজৰ মাজত এটা বস্তু থকা খুবেই প্ৰয়োজন, খুবেই জৰুৰী, আৰু সেইটো হৈছে সৎ সাহস। যদি ভুলটোক ভুল আৰু শুদ্ধটোক শুদ্ধ বুলি কোৱাৰ সাহস আপোনাৰ মাজত নাথাকে, তেন্তে আপোনাৰ মাজত সৎ সাহস আৰু ক্ষমতা কোনোটোৱেই নাই। আপোনাৰ সৈতে আপোনাৰ ভগৱানৰ সম্পৰ্ক সকলোতকৈ গভীৰ হোৱা উচিত। এই পৃথিৱীত এনে এটা সম্পৰ্ক থকা অত্যন্ত জৰুৰী, যাৰ সৈতে আমাৰ মনৰ সমস্ত দুখ, কষ্ট, অভিযোগ, সমস্ত আৱেগ, অনুভূতি বিনা দ্বিধাই প্ৰকাশ কৰিব পাৰি। আৰু সেই সম্পৰ্ক আপোনাৰ আৰাধ্য দেৱতাৰ সৈতে অৱশ্যেই গঢ়ি উঠা প্ৰয়োজন। আপোনাৰ ভগৱানৰ সৈতে এনে এটা সম্পৰ্ক গঢ়ি উঠা অত্যন্ত জৰুৰী। মনত ৰাখিব, এই পৃথিৱীত সকলোতকৈ দ্ৰুতগতিত কাম কৰে মানুহৰ প্ৰাৰ্থনাই। হয়, মানুহৰ প্ৰাৰ্থনাই। মুখলৈ অহাৰ পূৰ্বেই সেই প্ৰাৰ্থনা ভগৱানৰ ওচৰ পায়। আপুনি শুদ্ধ ৰাস্তাত আছে নে ভুল ৰাস্তাত আছে, এই কথা কেতিয়া বুজিব, কিদৰে বুজিব? মনত ৰাখিব, যেতিয়া মানুহে আপোনাক নকল কৰিবলৈ আৰম্ভ কৰিব, তেতিয়া বুজিব যে আপুনি জীৱনত সফলতাৰ দিশে আগুৱাই গৈছে। আপুনি সঠিক ৰাস্তাত আছে, আপুনি শুদ্ধ পথত আছে। এই পৃথিৱীত আপুনি যিমানেই ভাল নহওক কিয়, কোনোবা নহয় কোনোবা এজনৰ জীৱন কাহিনীৰ এটা বেয়া চৰিত্ৰ আপুনি এদিন হ'বই হ'ব। এয়া বাস্তৱতা, এয়াই সত্য কথা। জীৱন আৰু মৃত্যুৰ মাজত এটা বৃহৎ পাৰ্থক্য আছে। যাৰ কোনো গেৰাণ্টি নাই, তাৰ নামেই হ'ল জীৱন। যাৰ ফুল গেৰাণ্টি আছে, তাৰ নামেই হ'ল মৃত্যু। মনত ৰাখিব, আপুনি যদি সুখত থাকিব বিচাৰে, আপুনি যদি আনন্দত থাকিব বিচাৰে, তেনেহ'লে আনৰ ওপৰত নিৰ্ভৰশীল হ'বলৈ এৰি দিয়ক। কাৰণ আনৰ ওপৰত নিৰ্ভৰশীল মানুহ কেতিয়াও আনন্দত থাকিব নোৱাৰে। সেইবাবে নিজকে এইদৰে তৈয়াৰ কৰক, যাতে আপোনাৰ ইচ্ছা আৰু প্ৰয়োজনবোৰ আপুনি নিজেই পূৰণ কৰিব পাৰে। এখন কিতাপৰ বেটুপাতটো চাই যিদৰে ভিতৰত কি আছে সেইটো জাজ কৰা উচিত নহয়, ঠিক সেইদৰে মানুহৰ চেহেৰা চাই সেই মানুহজনক জাজ কৰা উচিত নহয়। এটা কথা মনত ৰাখক, চেহেৰাৰ নামত সকলোৰে এখন ডাঙৰ মুখা আছে। তাৰ বাহিৰে আৰু এই পৃথিৱীত একো নাই। আপোনাৰ নাম কি? আপোনাৰ নামেই আপোনাৰ পৰিচয় বুলি যদি ভাবিছে, তেন্তে ভুল ভাবিছে। কাৰণ আপোনাৰ নামৰ সৈতে একে নামৰ এই সংসাৰত হাজাৰজন মানুহ আছে। গতিকে নাম আপোনাৰ পৰিচয় নহয়, আপোনাৰ কৰ্মহে আপোনাৰ পৰিচয়। এইটো কথা মানি লওক যে নিজকে সুখী ৰখাৰ দায়িত্ব নিজেই ল'ব লাগিব। হয়, পৰামৰ্শ সকলোৰে পৰা লওক, কিন্তু সেইটোহে কৰক যিটো আপোনাৰ মনে আপোনাক নিৰ্দেশ দিয়ে। সেইটোহে কৰক যিটো আপোনাৰ মনে আপোনাক পৰামৰ্শ দিয়ে। এই পৃথিৱীত সফল ব্যক্তিসকলে ভাগ্যৰ ওপৰত কেতিয়াও নিৰ্ভৰ নকৰে। সেইবাবে আপুনিও যদি সফল হ'ব বিচাৰে, তেনেহ'লে ভাগ্যৰ ওপৰত নহয়, নিজৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰক, নিজৰ পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰক। সেইদিন বেছি দূৰত নাই যিদিনা আপুনি সফলতাৰ স্বাদ গ্ৰহণ কৰিব। যদি আপুনি সত্যটোক সত্য আৰু মিছাটোক মিছা বুলি কোৱাৰ সাহস কৰে, তেনেহ'লে আপোনাৰ বন্ধুৰ সংখ্যা বহুত কমি আহিব আৰু শত্ৰুৰ সংখ্যা বৃদ্ধি পাব। এয়াই স্বাভাৱিক, এয়াই বাস্তৱ। কাৰোবাক ভালদৰে চিনি নোপোৱাকৈ বিশ্বাস কৰা আৰু পৰিশ্ৰম নকৰাকৈ কিবা পোৱাৰ আশা কৰা, এই দুয়োটা ক্ষেত্ৰতে কষ্ট পোৱাৰ সম্ভাৱনা প্ৰবল। আপোনাক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ, সকলোৰে মন জয় কৰাৰ চেষ্টা নকৰিব। আনক ইমপ্ৰেছ কৰাৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ নিজকে নিজেই ইম্প্ৰুভমেণ্ট কৰি থাকক। তেতিয়া মানুহ আপোনা আপুনি ইমপ্ৰেছ হৈ যাব। সময় এতিয়াও শেষ হৈ যোৱা নাই, এতিয়াও সময় আছে, আৰু এতিয়া যি সময় আছে সেই সময় কেৱল আপোনাৰ। আপুনি বিচাৰিলে এই সময়ক সোণৰ দৰে মূল্যৱান কৰি তুলিব পাৰে, আৰু আপুনি বিচাৰিলে গোটেই সময় শুই বহি কটাই দিব পাৰে। আপুনি আপোনাৰ সময়ক ক'ত ইনভেষ্ট কৰে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আজি যদি আপুনি সময়ক মূল্য দিয়ে, যদি আপুনি সময়ৰ সঠিক ব্যৱহাৰ কৰে,
এই সময়ে আপোনাকো অৱশ্যেই মূল্য দিব। কিছুমান অভ্যাস নিজৰ মাজত নিজেই তৈয়াৰ কৰিব লাগিব। যেনে কোনো বেয়া কাম কৰাৰ চিন্তা মনলৈ আহিলে সেইটো পিছত কৰিম বুলি থৈ দিব পাৰিব লাগিব। আজি নকৰোঁ, কাইলৈ কৰিম, পৰহিলৈ কৰিম, এইদৰে সেই বেয়া কামটোক এৰি চলিব পাৰিব লাগিব। আৰু যদি কিবা ভাল কাম কৰাৰ চিন্তা মনলৈ আহে তেতিয়া সেইটো সেই মুহূৰ্ততেই কৰিব লাগিব। মনত ৰাখক, আপুনি আপোনাৰ জীৱনটোক কিদৰে পৰিচালনা কৰিব সেইটো সম্পূৰ্ণভাৱে আপোনাৰ ওপৰত নিৰ্ভৰ কৰিছে। আৰু ইয়াৰ ওপৰতেই নিৰ্ভৰ কৰে আপোনাৰ জীৱনৰ সফলতা। আপোনাৰ জীৱনৰ ৰিম'ট কণ্ট্ৰল কিন্তু আপোনাৰ হাততেই আছে, ঈশ্বৰৰ ওপৰতো আছে, কিন্তু ৰিম'টটো ঈশ্বৰে আপোনাৰ হাততেই ৰাখিছে। বহুবাৰ পৰাজয় স্বীকাৰ কৰিবলৈ মন যাব, কিন্তু পিছ মুহূৰ্ততে নিজকে নিজেই এইটো মনত পেলাই দিব লাগিব যে বহু মানুহক এতিয়াও ভুল বুলি প্ৰমাণ কৰিবলৈ বাকী আছে, বহু মানুহক এতিয়াও উত্তৰ দিবলৈ বাকী আছে, বহু মানুহৰ চিন্তা ভাৱনা পৰিৱৰ্তন কৰিবলৈ এতিয়াও বাকী আছে। আপুনি যে শুদ্ধ সেইটো প্ৰমাণ কৰিবলৈ এতিয়াও বাকী আছে। এই পৃথিৱীক বহু কিবা কিবি কৰি দেখুৱাবলৈ বাকী আছে। এই কথা হাৰ মনাৰ পূৰ্বেই আপুনি নিজকে মনত পেলাই দিব লাগিব। হয়, বেলেগে নহয়, আপুনি নিজেই নিজকে এইদৰে মটিভেট কৰিব লাগিব। এই সমাজখন খুবেই আজব, এই সমাজৰ মানুহবোৰ আজব। সময় এতিয়া এনে হৈ গৈছে, সমাজখন এনে হৈ গৈছে যে এজন মানুহৰ সৰলতাক মানুহে দুৰ্বলতা বুলি ভাবি লয়। কিন্তু আপুনি সুকীয়া, আপোনাৰ চিন্তা ভাৱনা সুকীয়া। সেই মানুহবোৰ যি কেৱল নিগেটিভ চিন্তা মনত পুহি ৰাখে, সেই মানুহবোৰৰ পৰা নিজকে আঁতৰাই ৰখাৰ চেষ্টা কৰিব লাগিব। ইয়াৰ উপৰিও আৰু কেইটামান কথাৰ ওপৰত আপুনি ধ্যান ৰাখিব লাগিব। যেনে অহংকাৰ। অহংকাৰ এটা খুবেই মাৰাত্মক বস্তু। মানুহৰ পতনৰ সকলোতকৈ ডাঙৰ কাৰণ হৈছে অহংকাৰ। মনত ৰাখিব, নিজৰ বয়স আৰু টকাৰ ওপৰত কেতিয়াও অহংকাৰ নেদেখুৱাব। কাৰণ যিবোৰ গণিব পাৰি সেইবোৰ এদিন গণি শেষ কৰিবও পাৰি। নিজৰ জীৱনৰ ওপৰত কেতিয়াও খং নকৰিব, কাৰণ আপোনাৰ দৰে জীৱন এটা পোৱাটো হয়তো আন কাৰোবাৰ বাবে সপোন। জীৱনটো ইমানো সস্তীয়া কৰি নেপেলাব যে কিছুমান অদৰকাৰী মানুহে আহি হাঁহি হাঁহি আপোনাৰ জীৱনটোৰ সৈতে খেলি গুচি যাবলৈ সাহস পায়। কোনোবাই যদি আপোনাৰ বিশ্বাস ভাঙিছে তেন্তে তেওঁক ধন্যবাদ দিয়ক, কাৰণ তেওঁৱেই আপোনাক শিকালে যে মানুহক বিশ্বাস ভাবি চিন্তিহে কৰিব লাগে। মানুহে নিজৰ ভুলৰ সময়ত এজন ভাল উকিলৰ দৰে ভূমিকা লয়, আৰু আনৰ ভুলত সেই একেজন মানুহেই বিচাৰপতিৰ ভূমিকা পালন কৰে। যেতিয়ালৈ আপুনি নিজৰ সমস্যা আৰু কঠিন পৰিস্থিতিৰ বাবে বেলেগক দোষিবলৈ ল'ব, তেতিয়ালৈকে আপুনি সমস্যাৰ পৰা মুক্ত হ'ব নোৱাৰিব। আপোনজনক সদায় আপোনাৰ উপস্থিতিৰ উমান দিয়ক, নহ'লে সময়ে আপোনাৰ অবিহনে আপোনজনক জীয়াই থাকিবলৈ শিকাই দিব। আপুনি যদি থাকিব বিচাৰে তেন্তে যিজন শাৰীৰিকভাৱে অসুস্থ সেইজনৰ লগত থাকক, কিন্তু সেইজনৰ লগত কেতিয়াও নাথাকিব যাৰ চিন্তাধাৰা অসুস্থ। যেতিয়াই কোনোবাই আপোনাৰ বদনাম গাব তেতিয়া এই কথাটো এবাৰ মনত পেলাব যে সেইজনৰহে বদনাম আৰম্ভ কৰা হয়, যাক কোনেও সফলতাৰ বাটত বাধা দি ৰাখিব নোৱাৰে। মনত ৰাখিব, যেতিয়া আপোনাক কোনোবাই বহু চেষ্টা কৰিও হৰুৱাব নোৱাৰিব তেতিয়াই তেওঁ আপোনাক ঘৃণা কৰিবলৈ আৰম্ভ কৰি দিব। যদি আপোনাৰ ওচৰত কোনোবাই হাত পাতে, আপোনাৰ পৰা কোনোবাই কিবা এটা বিচাৰে, তেন্তে হাঁহি হাঁহি সামৰ্থ্য অনুসৰি তেওঁক দিয়ক আৰু ধন্যবাদ দিয়ক অদৃশ্যজনক, কাৰণ তেওঁ আপোনাক দিব পৰাৰ শাৰীত ৰাখিছে, বিচাৰিবলগীয়াৰ শাৰীত আপোনাক ৰখা নাই। বিজয়ী সেইজন নহয় যি কেতিয়াও বিফল হোৱা নাই, বিজয়ী সেইজনহে যি কেতিয়াও হাৰ মনা নাই। আনৰ ভৰিত পৰি কিবা এটা পাবলৈ চেষ্টা কৰাতকৈ নিজৰ ভৰিত থিয় হৈ কিবা এটা কৰাৰ চেষ্টা কৰক। কোনোবাই হাঁহিব, ঠাট্টা কৰিব, এইবোৰলৈ ভয় কৰি নিজৰ লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহ'ব, কাৰণ যি আজি আপোনাক ঠাট্টা কৰিছে, নিন্দা কৰিছে, আপুনি লক্ষ্যত উপনীত হোৱাৰ পিছত আপোনাৰ প্ৰতি থকা সেইজনৰ বিচাৰ সলনি হ'বলৈও বেছি পৰ নালাগিব। শেষত এটা কথাই ক'ম, জীৱনটোক দুই ধৰণে উপভোগ কৰিব পাৰি, জীৱনটোক দুই ধৰণে উপলব্ধি কৰিব পাৰি। 1. যিটো আপোনাৰ সেইটোক অৰ্জন কৰক। 2. যিটো আপোনাৰ ওচৰত আছে সেইটোক পচন্দ কৰিবলৈ আৰম্ভ কৰক। তাৰ সমানে নিজৰ ওপৰত বিশ্বাস ৰাখক। বিশ্বাস ৰাখক নিজৰ ওপৰত, নিজৰ ভগৱানৰ ওপৰত। যদি এই কথাখিনিয়ে আপোনাক সঠিকভাৱে আগবাঢ়ি যোৱাত সহায় কৰিব বুলি ভাবিছে তেন্তে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰি কমেণ্টত আপোনাৰ মত
প্ৰকাশ কৰক। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।